এতিয়া কথাটো হ'ল কি কিবা প্ৰকাৰে যদি সেই আলহীজন নাহে তেতিয়া আমি আলহীজনক বেয়া পাম নেকি আমি বেয়া নাপাওঁ কিন্তু কিয় নাহিল বুলি যেতিয়া প্ৰশ্ন এটা হয় আজি ডিসকাশন দল সেইটো এটা মানে আহি আছে যে কিয় নাহিল হয়তো প্ৰধান কথা হয়তো আলহীজনৰ লগত আলহীজন যে সঁচাকৈ আহিব সেই তথ্যটো আমাৰ লগত নাছিল সেই কথাটো ওলাই পৰিছে যে সম্ভাৱনাহে আছিল অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী আহিব কিন্তু তাৰ নিশ্চয়তা নাছিল সেইটো কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিল এতিয়া গুৱাহাটীৰ কথাখিনি যেতিয়া কোৱা হৈছে আপোনাক মই এটা তথ্য দিওঁ যে জাপান আৰু ভাৰতৰ সম্পৰ্ক কিন্তু একেবাৰে নতুন নহয় 1952 চনৰ পৰা জাপান আৰু ভাৰতৰ সম্পৰ্ক মানে স্বাধীনতাৰ পিছৰ পৰা জাপান আৰু ভাৰতৰ সম্পৰ্ক খুব ভাল আৰু তাৰ পাছত জাপানৰ আপুনি যেনেকৈ জানে দাদাই কৈ গৈছে যে জাপানৰ ভিন্ন ধৰণৰ কোম্পানী আজি অসমত বা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত চলি আছে খুব ধুনীয়াকৈ চলি আছে এতিয়া কথাটো হ'ল কি মই ক'ব লগা কথাটো এইটো আপোনাৰ চাব জাইকা নামৰ জাপানৰ এটা কোম্পানী এই গুৱাহাটী চহৰত চলি আছে প্ৰায় 11 বছৰ হৈছে পানী যোগানৰ আঁচনি আৰু তাতে প্ৰায় 1700 কোটি টকা ইনভেষ্টমেণ্ট আছে জাপানৰ আৰু তাৰে এটা আসলে ঋণ হিচাপে আছে আৰু অসম গভৰ্ণমেণ্টে সেই প্ৰকল্পটোৰ জৰিয়তে জাপানৰ মানে কোম্পানীৰ লগত এটা চুক্তি হোৱাৰ পাছত কোৱা হৈছিল যে 1,50,000 মানুহৰ ঘৰে ঘৰে মানে পানীৰ ব্যৱস্থা কৰা হ'ব কিন্তু দুৰ্ভাগ্য কথাটো কি গম পায়নে মই ভাবিছিলোঁ এবাৰ যে যদি জাপানৰ বিষয়ববীয়াসকল আহে বোলো জাইকাৰ ওপৰতো আলোচনা হ'ব নেকি যে জাইকাৰ নামত আসলে পানী সঁচা অৰ্থত প্ৰকৃততে মানুহৰ ঘৰে ঘৰে পোৱা হ'ল নে নাই পোৱা এতিয়া মই ক'ব বিচৰা কথাটো এইটো যে নৈতিকতা আৰু এটা হৈছে আন্তৰিকতা যে ইনভেষ্টমেণ্ট আহিব জাপানৰ প্ৰধানমন্ত্ৰী আহিব আলহী আহিব মই কোৱা আগতে ঘৰলৈ আমাৰ আলহী যেতিয়া আহে আলহীক আমি শুশ্ৰূষা কৰা কথা বতৰাবিলাক থাকে শুশ্ৰূষা কৰিব পাৰিম নে নোৱাৰিম এতিয়া এই যিটো যে জাইকা প্ৰকল্পত সাংঘাতিক পৰিমাণে দুৰ্নীতি হ'ল সেইটো কেগে কৈছে মই কোৱা নাই যাৰ কাৰণে পাইপ ফুটি থাকে সেইদিনা জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ আগে সেইদিনা যোৰাবাটত আপুনি চাব চাগে পাই যে জোৰ ৰ'দত যে পানীৰ পাইপ ফুটি পানী ওলাই আছে এই কোডে কথা বতৰাবিলাক আছে এতিয়া তাৰ পাছতো আহিছোঁ ইনভেষ্টমেণ্টৰ কথা আছিল গুৱাহাটীক স্মাৰ্ট চিটি কৰি দিয়া হ'ব গুৱাহাটীত মানে আপোনাৰ বুলেট ট্ৰেইন চলিব এইবিলাক জাপানৰ কথা বতৰাবিলাক আছিল স্মাৰ্ট কিন্তু কি হ'ল প্ৰকৃততে আপুনি চাব 2018 চনত যেতিয়া প্ৰথমবাৰলৈ এডভান্টেজ আছামৰ নামত অসমত মানে আপোনাৰ এডভান্টেজ আছাম পতা হৈছিল তেতিয়া অসমত 200 পৰা 209খন মৌ চুক্তি কৰা হৈছিল সেই চুক্তিৰ জৰিয়তে কি কোৱা হৈছিল জানেনে 1 লাখ কোটি টকা ইনভেষ্টমেণ্ট আনিব পৰা যাব কিন্তু প্ৰকৃত অৰ্থত 1 লাখ কোটি টকা কি তাৰে আধাৰো আজিৰ দিনটোলৈকে অসমত ইনভেষ্টমেণ্ট নহ'ল এয়া কেৱল মাত্ৰ এটা বিজ্ঞাপন বা এটা বিভিন্ন ইনভেষ্টৰ আহিলে ডিছকাশ্যনত থাকি গুচি গ'ল আকৌ বাদ দিয়কচোন 2018 চনৰ কথা বাদ দিয়ক 2025 চনত আকৌ কি কোৱা হ'ল 22,900 কোটি টকা ইনভেষ্টমেণ্ট আহিব এডভান্টেজ আছাম 2.0 জৰিয়তে আজি 2026 চন আমি কেৱল মাত্ৰ আশাৰে বাট চাই আছোঁ যে আমাৰ ইয়াত ইনভেষ্টমেণ্ট আহিব উন্নতি হ'ব কেৱল মাত্ৰ আশা আৰু এতিয়া আকৌ যেতিয়া জাপানৰ প্ৰধানমন্ত্ৰী নাহিল তাৰ পাছত আকৌ এটা নেৰেটিভ সৃষ্টি কৰি দিয়া হ'ল যে অসমলৈ বহুত বিনিয়োগ আহিলেহেঁতেন বহুত কোম্পানী আহিলেহেঁতেন CEO আহিলেহেঁতেন বহুত উন্নতি হ'লহেঁতেন কিন্তু বাস্তৱত সেই উন্নতি আমিও বিচাৰোঁ আমিও আন্তৰিকতাৰে জাপানৰ প্ৰধানমন্ত্ৰীৰ নিমন্ত্ৰণ জনাইছিলোঁ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি থকাৰ পাছত যেতিয়া ৰাস্তাৰ ওপৰত গছপুলি ৰোপণ কৰি দিয়া হৈছে আমি মাত মতা নাই পকা ৰাস্তা খান্দি দিয়া হৈছে আমি মাত মতা নাই এইটো কাৰণে মাত মতা নাই গছপুলিটো দেখি জাপানৰ প্ৰধানমন্ত্ৰী ইম্প্ৰেছ হওকেইচোন কিন্তু আমি এবাৰো ইনভেষ্ট হোৱা নাই কিন্তু প্ৰকৃত অৰ্থত ক'ব লগা কথাটো এইটোৱে আছিল যে মই আকৌ কৈছোঁ যে এটা ৰাতিৰ ভিতৰত গড় নিৰ্মাণ কৰিব নোৱাৰি গুৱাহাটীখন প্ৰকৃত অৰ্থত স্মাৰ্ট চিটি কৰিবলৈ হ'লে 24/7 পুলিচ প্ৰশাসনৰ নিৰাপত্তা বেষ্টনী হ'বলৈ হ'লে মানে আপোনাৰ পানীৰ ব্যৱস্থা সুস্থিকৰণ হ'লেহে বানপানী ধৰে সমস্যাবিলাক এই কোডে কথা বতৰাবিলাক আছিলে তেতিয়াই মই ভাবোঁ গুৱাহাটীখন প্ৰকৃততে স্মাৰ্ট চিটি নোহোৱাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিল নহয় এটা কথা আছে সেইটো হৈছে যে যিটো আন্তঃগাঁথনি আৰু আপুনি কোৱা গতে ভাৰতৰ আজিৰ তাৰিখত অসমখন ইমান দূৰ আগবাঢ়ি গ'ল নিৰাপত্তাৰ কোনো কথা আচলতে মই ভাবোঁ আজিৰ ইমান বেছি ভয়ংকৰ পৰিৱেশ নাই যে এজন আলহী আহিলে অসমত যে কোনোবা দুষ্কৃতিকাৰী বা কোনোবাই যে আক্ৰমণ কৰিব আজিৰ তাৰিখত যদি কোনোবা হাবিৰ ভিতৰতো আছে তেওঁলোকেও বিচাৰে অসমত উন্নয়ন হওক মই ভাবোঁ এনেকুৱা ধৰণৰ কোনো নিৰাপত্তা ইছ্যু নাই কৰবাত নহয় কৰবাত এই কথাটোহে আছে যে নিৰাপত্তাৰ খাতিৰত কৰবাত নহয় কৰবাত অসমৰ পুলিচ প্ৰশাসন কৰবাত বিফল হৈছে নেকি যেনেধৰণে স্মাৰ্ট কৰিব পৰালৈকে লাগিছে তেনেকৈ স্মাৰ্ট কৰা হোৱা নাই নেকি আজি আপুনি চাব GS ৰোডৰ পৰা আৰম্ভ কৰি গোটেই ৰোডবিলাকত আজি CCTVৰ কথাবিলাক থাকে CCTV যদি যেতিয়া এটা ঘটনা ঘটি যোৱাৰ পাছতহে CCTV কাম কৰে তাৰ আগত কিন্তু সেই ধৰণৰ সক্ৰিয়তা নাই একেটা সময়তে আপুনি চাবচোন কোনোবা আলহী আহি যেতিয়া পৰ্যবেক্ষণ আলহীয়ে কৰি আছে আজি চাওকচোন আমি ৰাজপথৰ ওপৰত গছপুলি ৰোপণ কৰি দিয়া আছে ৰাতি চাফা চিকুণ কৰা হৈছে এই কথা বতৰাবিলাকো তেওঁলোকে দেখিছে প্ৰকৃততে আচলতে ইয়াত দেখনীয় কৰিবৰ কাৰণেহে কৰা হৈছিল যেনেকৈ দেখিছে গণেশগুৰি ঘটনাটো তেনেকৈ এইটোও দেখিছে ৰাতিৰ ভিতৰত আজি পকা ভাঙি আপুনি ছবি অংকনৰ কথাটোহে কেৱল মানে পৰ্যবেক্ষণ কৰা হৈছে কিন্তু আজি 4-5 দিনৰ আগত যেতিয়া জোৰদ আমাৰ এই আপোনাৰ এই জোৰদ এইটো জাইকাৰ যেতিয়া পানী পাইপ ফুটি পানী ওলাইছিল সেইটোতো জাপানে ইনফৰমেশ্যন পাইছে তেওঁলোকৰে ইনভেষ্টৰ
আছে তেওঁলোকৰে হেৰি হৈছে তো এই গোটেই কথা বতৰাবিলাক আছে মই এটা কথা ক'ব বিচাৰোঁ যে বহিৰাষ্ট্ৰৰ পৰা প্ৰতিনিধি অসমলৈ আহক অসমৰ উন্নয়ন হওক স্মাৰ্ট চিটি হওক ইনভেষ্টৰ আহক খুব ভাল লাগে আজি আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিল যে বিৰুদ্ধত থকা টাটাৰ ছেমি কণ্ডাক্টৰৰ পৰা বস্তু আমাৰ যিটো আচলতে প্ৰডাক্ট ওলাব তেওঁলোকে জাপানে কিনিব আৰু জাপানৰ সেইটো স্বাৰ্থ আছে কাৰণ জাপানক লাগে সেইটো কাৰণে তেওঁলোকে কিনিব তেওঁলোকে সেইকাৰণে বিচাৰিছে আমাক এই গোটেই কথা বতৰাবিলাক জড়িত আছে মই ভাবোঁ যে অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া মোৰ লাষ্ট কথাটোৱে কৈছোঁ গুৱাহাটীখন যেনেধৰণে চাফা চিকুণ কৰি উজ্বলাই তুলিছে এই বস্তু